ফেইলাৰটো ঢাকি ৰাখিবৰ কাৰণে আমাক বিভিন্ন অভিযোগ দিয়াটো আৰম্ভ কৰিছিলে। আজি আপোনালোকৰ আগত মই স্পষ্ট দাঙি ধৰিছোঁ। কিন্তু এই যে আমি প্ৰায় 5,000 চাকৰি দিলোঁ, এই চাকৰিৰ ভিতৰত কিন্তু আগৰ BPF চৰকাৰৰ নিচিনাকৈ কোনো কণ্ট্ৰেকচুৱেল, কোনো ফিক্স পে, কোনো 6 মাহ, কোনো এনেকুৱা এনামলিজ থকা এজনো মানুহক আমি চাকৰি দিয়া নাই। আৰু য'ত আমি গম পাইছোঁ যে এইটো গণ্ডগোলীয়া, এইটো আমি ষ্টপ কৰিছোঁ। যিটো নিকা আৰু স্বচ্ছ ইয়াত তেখেতসকলক চাকৰি দিয়া হৈছে। তেখেতসকলৰ সময়ত চাকৰি বুলি ক'লে গুৰু দক্ষিণা নাপালে চাকৰি নেদা আছিলে। তেখেতসকলে গুৰুনৰ দক্ষিণাটো লাখৰ ঘৰত লোৱা আছিলে। আজি যি আমি 612জন এপইণ্টমেণ্ট দিলোঁ, এই ব্যক্তিবিলাক বহুত গৰীব শ্ৰেণীৰ ব্যক্তি আছিলে। কিন্তু সেই সকলৰো আগৰ চৰকাৰৰ সময়ত বহুতে ঘুচ খাই থৈ গৈছে। কিন্তু তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰি থৈ নগ'ল। এতিয়া আমাৰ চৰকাৰত আমি খুব এটা ছিষ্টেমৰ মাজেৰে তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিলোঁ। আজি হাইকোৰ্টে এটা ৰায় দিছে, আমি পূৰা এক্সামাইন কৰি চবকো চাই পেলাই এই চাকৰিখিনি দিবলৈ সক্ষম হৈছোঁ। আমাৰ চৰকাৰৰ উদ্দেশ্য হৈছে BTR অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু উন্নয়ন। আজি শান্তি সম্প্ৰীতি আহি গ'ল, আমাৰ মাজত ঐক্যতা আহি গ'ল, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা ভাল পৰিৱেশ আহি গ'ল। BTR অঞ্চলটো অকল BTR বাকীয়ে নহয়, BTRৰ বাহিৰৰ মানুহবিলাকো বহুত ভাল পোৱা হৈ গ'ল। তেনেকুৱা এটা ভাল পৰিৱেশ এটা আমি গঢ়ি তুলিব পাৰিছোঁ। আৰু এইখিনি সময়ত মই কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যোৱা 3টা বছৰত আমাৰ চৰকাৰ চলাই থকা সময়ত প্ৰত্যেকটো সমস্যাবিলাক সমাধান কৰাত তেখেতসকলে সহায় কৰিছে। আৰু BTR চৰকাৰৰ আমাৰ যিটো টিম আছে, টিম BTR, আমাৰ EM, আমাৰ MCLA, আমাৰ অফিচাৰসকল, আমি একেলগে কাম কৰিছোঁ আৰু চেষ্টা কৰিছোঁ BTRটো আমি 24/7 কৰিব পাৰে নেকি। আমি প্ৰথমতে চৰকাৰত যেতিয়া আহিছিলোঁ, ইয়াত কাম নকৰাৰ এটা সংস্কৃতি আছিলে। আৰু সেই কাম নকৰা সংস্কৃতিৰ পৰা এতিয়া আমি কাম কৰা সংস্কৃতিত আহিছোঁ। আমাৰ এতিয়া সকলো কাম কৰে, অফিচত সকলোকো ৰেগুলাৰলি ইয়াতে পায়, চবে মানুহৰ সমস্যা লৈ আহিলে সমাধান কৰিব পাৰোঁ। আৰু আজি গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আজিৰ দিনটোত 1300 পৰিয়ালক চিৰাং ডিষ্ট্ৰিক্টত ভূমিৰ পাট্টা দিয়া হৈছে। 1300 পৰিয়ালক। ইয়াৰ আগত আপোনালোকক হিচাপ দিছিলোঁ যে 17 বছৰত আগৰ চৰকাৰে 15,000 ফেমিলিৰ ভূমিৰ সমস্যা সমাধান কৰিছিল। কিন্তু আমি 3টা বছৰ পাৰ হৈ যোৱা সময়ত, য'ত 1 বছৰ আমি ক'ভিডৰ কাৰণে কাম কৰিব পৰা নাই, তথাপিতো 1,06,000 আৰু আজি 1300 দিয়া দি 1,00,000 প্ৰায় 7,000তকৈ অধিক পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ। আগৰ চৰকাৰে 17 বছৰত 39,000 PMIৰ ঘৰ নিৰ্মাণ কৰিছিলে। আৰু সেই ঘৰবিলাকো আধৰুৱা হৈ আছিলে। 2010ৰ ঘৰ, 2012ৰ ঘৰ, 2016ৰ ঘৰ, 2017ৰ ঘৰ আমি আহি পেলাই বনাব লগা হৈছে। এই ঘৰখিনি আমি নিৰ্মাণ কৰিলোঁ। ইয়াৰ লগতে আমাৰ টাৰ্গেট আছিলে 5,000ত আমি প্ৰায় 1 লাখ ঘৰ নিৰ্মাণ কৰা। কিন্তু এতিয়া আমি 3টা বছৰতে 1,64,000 ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাকালিৰ পৰা আৰম্ভ হৈছে যিটো লাখপতি দিদি, যিটো লাখপতি মহিলা আঁচনি কেন্দ্ৰীয় চৰকাৰে এনাউন্স কৰিছিলে। BTR অঞ্চলত আমি লাখপতি আমাৰ দিদিসকলক, বাইদেউসকলক যাতে কৰিব পাৰে, ইয়াত স্পেচিয়েল আমি এফৰ্ট দিছোঁ। আমি কাউন্সিলৰৰ পৰা তাতে পইচা আমি দিছোঁ, ফাণ্ড আমাৰ পৰা দিছোঁ। আৰু যোৱাকালিৰ পৰা আৰম্ভ হৈছে 10,000 মহিলা, 10,000 বাইদেউসকলক লাখপতি কৰাৰ কাৰণে PNRD আমাৰ তৰফৰ পৰা আমি 100 কোটি টকা খৰচ কৰাৰ এটা আঁচনি ইতিমধ্যে কমপ্লিট হৈছে। আৰু BTC চৰকাৰৰ পৰা কিছুমান ফাণ্ড দি প্ৰথম ফেজত আমি 10,000 মহিলাসকলক, 10,000 বাইদেউসকলক লাখপতি বনাবলৈ আমাৰ আঁচনি ইতিমধ্যে আৰম্ভ হৈছে। এটা ডাঙৰ উদাহৰণ, আমি আগৰ চৰকাৰৰ সময়ত, আগৰ দিনবিলাকত বছৰত 5জন, 6জন, 7জন, 8জন তেনেকুৱা APSC পাইছিলে। আমাৰ চৰকাৰৰ দিনত যোৱা বছৰত একেবাৰতে 25জন APSC পাইছিলে। আৰু সেইটো 50%তকৈ অধিক বৃদ্ধি কৰি এই বছৰত আমাৰ 50জন APSC পাবলৈ সক্ষম হৈছে। এতিয়া আমাৰ চৰকাৰৰ তত্বাৱধানত 4টা টিম আমাৰ ইতিমধ্যে বডোফা ছুপাৰ 50ৰ কোচিং চলি আছে। ছেকেণ্ড বেটছৰ, নেক্সট 3rd বেটছৰ কাৰণে ইতিমধ্যে আমাৰ এডভাৰটাইজ হ'ব। আৰু এই বছৰ 2024 বছৰৰ অন্তলৈকে
আমাৰ 5খন ডিষ্ট্ৰিক্টত 5খন কোচিং চেণ্টাৰ আমি ইতিমধ্যে নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। 5খন কোচিং চেণ্টাৰ আমাৰ ল'ৰা ছোৱালী এতিয়া বাহিৰৰ পৰা এক্সপাৰ্ট আহিব আৰু BTCৰ 5খন ডিষ্ট্ৰিক্টতে থাকি পেলাই কোচিং ল'বলৈ পাৰিব। গতিকে মই বহুতখিনি কথা ক'ব বিচৰা নাই। BTR অঞ্চলৰ ৱেল বিঙৰ কাৰণে আমি চিন্তা কৰিছোঁ। আমাৰ EM, MCLA, MLA, সাংসদ সকলো মিলি পেলাই BTC অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ কাৰণে দিনে নিশা কাম কৰি আছে আৰু আমাৰ উদ্দেশ্যই হৈছে এটা সুন্দৰ BTR হ'ব লাগিব, শান্তি সম্প্ৰীতি থাকিব লাগিব, সুশাসন এটা গঢ়ি উঠিব লাগিব আৰু সকলোৱে যাতে ভাল এটা পৰিৱেশত জীৱন যাপন কৰিব পাৰে, সেইটোৱে আমাৰ চৰকাৰখনৰ লক্ষ্য। আমি চবে বিচাৰিছোঁ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু ইয়াৰ কাৰণে আমি সকলোৱে কাম কৰিম। কাৰণ এতিয়া আজাদীৰ অমৃতকাল চলি আছে। এই অমৃতকালৰ সময়ত ভাৰতখন বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ অৰ্থনীতি গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি লৈছে। এই আঁচনিৰ দ্বাৰা BTR অঞ্চলক আজি অৰ্থনৈতিকভাৱে আমি আগুৱাই গৈ আছোঁ আৰু তেখেতৰ বিভিন্ন যি আঁচনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি সেইবিলাক চব আমাৰ অঞ্চলতো আহি পাইছে। যি প্ৰধানমন্ত্ৰীজনে ভাৰতৰ শেষ মানুহ যাক দৰিদ্ৰ বুলি কয় তাৰ কথা সদায় চিন্তা কৰে আৰু যি প্ৰধানমন্ত্ৰীজনে ভাৰতখন বিশ্বৰ ভিতৰতে বিকশিত এটা দেশ গঢ়াৰ সপোন দেখিছে, তেখেতক আমি পুনৰ প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ বিচাৰিছোঁ। ইয়াৰ কাৰণে আমি আমাৰ যিমানখিনি শক্তি আছে এই শক্তি লগাই পেলাই আমি কাম কৰিম। মই তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু আজি BTRত সকলো সহযোগ কৰাৰ কাৰণে BTRবাসী ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজনাথ সিং ডাঙৰীয়া ভাৰতৰ ৰাজনীতিত এজন জ্যেষ্ঠ নেতা। তেখেতে অকল ভাৰতীয় জনতা পাৰ্টিৰে নেতা নহয়, তেখেতে দেশৰ নেতা আৰু তেখেতে এজন ষ্টেটছমেন হয়। তেখেতে চিন্তাবিদ হয়, তেখেতে বুদ্ধিজীৱী হয় আৰু ভাৰতৰ ৰাজনীতিৰ অভিজ্ঞ ব্যক্তিবিলাকৰ ভিতৰত এজন হয়। গতিকে ৰাজনাথ সিং ডাঙৰীয়াই BTR অঞ্চলত শান্তি অনাৰ কাৰণে যেতিয়া তেখেতে গৃহমন্ত্ৰী আছিলে প্ৰথম শান্তি আলোচনা তেখেতৰ দিনত আৰম্ভ কৰিছিলে আৰু যেতিয়া তেখেতে গৃহমন্ত্ৰী নাছিলে, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেছিডেণ্ট আছিলে, সেই সময়তো তেখেতে আমাক খবৰ লৈছিলে, আমাক সময় দিছিলে, আমাৰ লগত কথা পাতিছিলে। কিন্তু যেতিয়া গৃহমন্ত্ৰী হ'ল তেখেতে বাৰম্বাৰ আমাৰ লগত আলোচনা কৰিছিলে আৰু 2014ত যেতিয়া ইয়াত এটা সংঘৰ্ষ হৈছিলে সেই সময়ত তেখেতে ইয়াত আহিছিলে আৰু ইয়াৰ পিছতে তেখেতে কৈছিলে এনেকুৱা সংঘাতবিলাক একদম চিৰকালৰ কাৰণে বন্ধ কৰিব লাগে, ইয়াৰ কাৰণে অপাৰেশ্যন কৰিব লাগে আৰু এই গোটেই কথাটো হয় অপাৰেশ্যন কৰি নহয় আলোচনা কৰি শেষ কৰিব লাগে। আজি সেই ৰাজনাথ সিং ডাঙৰীয়াই আহি ভাৰতবৰ্ষখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ বিকশিত দেশ গঢ়িব বিচাৰিছে আৰু আমি সকলোৱে প্ৰত্যেকজনে ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ কাৰণে, আমাৰ সমাজখন আগুৱাই নিয়াৰ কাৰণে বহুত কাম কৰিব পাৰে, এই কথাখিনি আমাক আজি তেখেতে এটা বচন দি গৈছে, তেখেতে এডভাইচ দি গৈছে, মাৰ্গদৰ্শন কৰিছে। গতিকে আমি সকলো আনন্দিত হৈছোঁ। শান্তিৰ নগৰী কোকৰাঝাৰত তেখেতৰ পদাৰ্পণটো আমাৰ কাৰণে বহুত এটা মূল্যৱান হৈছে, মই সেইটোকে ক'ব বিচাৰিছোঁ। দিয়া নাই, আমি একেলগে খেলিব বিচাৰিছোঁ, একেলগে মিলি খেলিব বিচাৰিছোঁ। কেণ্ডিডেটটো আমাৰ দলৰ, কেণ্ডিডেটটো UPPLৰ, কিন্তু NDAৰ কেণ্ডিডেট। এইটো BJP, AGP, UPPL আৰু বহুত সংগঠন, জাতীয় সংগঠন, সামাজিক সংগঠন, বহুত অনুষ্ঠান একেলগে মিলি পেলাই আমি এই নিৰ্বাচনটো খেলিম। কাৰণ আগত BTRত নিৰ্বাচন বুলি ক'লে হিংসা, মাৰামাৰি, বিভিন্ন অশান্তি এটা পৰিৱেশ আছিলে আৰু আজিৰ নিৰ্বাচনটো উৎসৱমুখী। গতিকে মই আজিয়ে সকীয়াই দিব বিচাৰিছোঁ, আহি থকা নিৰ্বাচনত যাতে কোনো অশান্তি কৰিবলৈ নিবিচাৰে সেইটো মই সকলোকে মানে অনুৰোধো কৰিছোঁ, সকীয়াই দিছোঁ। কাৰণ শান্তিৰ BTRত যদি কোনোবা অশান্তি কৰে ইয়াৰ কাৰণে কিন্তু আইনী ব্যৱস্থা লোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি আহ্বান কৰিম। দেখা পাইছোঁ আৰু কোনোবা তেখেতক ভাল পাই চাগে, এইবিলাকে ছ'চিয়েল মিডিয়াত কিবা লিখি আছে, এইটো দেখা পাই আছোঁ মই। কিন্তু আমাৰ তাত তেনেকুৱা একো মানে প্ৰচেছ বা প্ৰক্ৰিয়া একো নাই।